Hello friends, মোৰ নাম বিকাশ আৰু তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল ডিজিটেল টেক বাই BS-ত। তো ফ্ৰেণ্ডছ আজি মই এই ভিডিঅ' তোমালোকক MS Word-ৰ এনেকুৱা এটা অপশ্যনৰ বিষয়ে বুজাম যিটো অপশ্যন তোমালোকে আজিলৈকে ইউজ কৰি পোৱা নাই চাগে আৰু যদি ইউজ কৰিছা তেতিয়াহ'লে তোমালোকে জানিবা। তো ফ্ৰেণ্ডছ আজি মই এই ভিডিঅ'ত তোমালোকক মেইলিং অপশ্যনটোৰ ইউজ শিকাম আৰু মেইলিং অপশ্যনটোত কেনেকৈ আমি এটা মেইল বা লেটাৰ এটা লিখিব পাৰোঁ আৰু মেইলিং অপশ্যনটো আমি কেনেধৰণে সহজ কামত ইউজ কৰিব পাৰোঁ। তো ফ্ৰেণ্ডছ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লগতে মই তোমালোকক কৈ দিওঁ যে মেইলিং অপশ্যনটো কিয়নো আমি লেটাৰ লিখিম কাৰণ MS Word-ত আমিতো লেটাৰ এনে পেজ আনি পেলাই লিখিব পাৰোঁ। তো মেইলিং অপশ্যনটো ইউজ কৰাৰ কাৰণটো হৈছে তোমালোকে যদি লেটাৰ লিখিব বিচাৰা তেতিয়াহ'লে MS Word-ৰ পেজতে লিখিব পাৰা, কিন্তু মেইলিং অপশ্যনটো ইউজ কৰিলে তোমালোকে তাত এবাৰ এই এটা লেটাৰ লিখোঁতে যিমান সময় লাগে সেই সময়তে তোমালোকে 10টামান লেটাৰ লিখিব ল'ব পাৰিবা। আৰু এই অপশ্যনটো খুব কামৰ হয় কাৰণ ইয়াত তোমালোকে ষ্টেপ কিছুমান থাকিব, এই ষ্টেপ কিছুমান ফ'ল' কৰাৰ পিছত গোটেইখিনি লেটাৰ ধুনীয়াকৈ কমপ্লিট হৈ আহে আৰু লগতে প্ৰতিটো বস্তু আমি কপি পেষ্ট কৰি থাকিব নালাগে। তো ফ্ৰেণ্ডছ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এই মেইলিং অপশ্যনটোৰ বিষয়ে ষ্টেপ বাই ষ্টেপ বুজোঁ। তো ফ্ৰেণ্ডছ আমি আহি গৈছোঁ আমাৰ কম্পিউটাৰৰ স্ক্ৰীনলৈ আৰু এতিয়া মই তোমালোকক মোৰ কম্পিউটাৰত কেনেকৈ মেইলিং মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত কেনেকৈ মেইলিং কৰে সেইটো দেখাম। তো ফ্ৰেণ্ডছ চাওঁ। তো প্ৰথমতে তোমালোকে MS Word অ'পেন কৰি ল'বা, যিহেতু মই অ'পেন কৰি লৈছোঁ। তাৰপিছত তোমালোকে যাব লাগিব মেইলিঙৰ অপশ্যনত যোৱাৰ পিছত তোমালোকে ষ্টাৰ্ট মেইল মাৰ্জ অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াত তোমালোকৰ বহুত অপশ্যন থাকিব, যেনেকৈ লেটাৰ, ইমেইল, মেছেজ, এনভেলপ, লেবেল, ডাইৰেক্টৰী। এইবিলাক কোনো অপশ্যন তোমালোকে ছিলেক্ট কৰি থাকিব নালাগে, সেইবিলাক বাই ডিফল্ট হৈ থাকে। তে তোমালোকে কি কৰিবা, ষ্টেপ বাই ষ্টেপ মেইল মাৰ্জ উইজাৰ যোনটো অপশ্যন আছে শেষত সেইটো ক্লিক কৰিবা চিম্পল। তাৰপিছত তোমালোকৰ ওচৰলৈ এটা সৰুকৈ ছাইডত কৰ্নাৰত এটা বক্স অ'পেন হ'ব। এই বক্সত তোমালোকে দেখিবা মেইল মাৰ্জ বুলি লিখা থাকিব। তাত প্ৰথমতে ষ্টেপ কেইটামান দিয়া থাকিব, যিটো ষ্টেপ 1ৰ পৰা 6লৈকে থাকিব। তোমালোকে এই 6টা ষ্টেপ ফ'ল' কৰিলে এটা মেইল মাৰ্জ কমপ্লিট কৰিব পাৰা। তো ফ্ৰেণ্ডছ চাওঁ কেনেকৈ কমপ্লিট কৰিব পাৰোঁ। তো প্ৰথম ষ্টেপটো আমাক কি কৈছে, ছিলেক্ট ডকুমেণ্ট টাইপ। আমি কেনেকুৱা টাইপৰ ডকুমেণ্ট কৰিব বিচাৰিছোঁ বা কেনেকুৱা টাইপৰ কাম কৰিব বিচাৰিছোঁ সেইটো ইয়াত ছিলেক্ট কৰিব লাগিব। যিহেতু আমি এতিয়া লেটাৰ এটা লিখিব বিচাৰিছোঁ, সেই লেটাৰটো ছিলেক্ট হৈ আছে। যদি বেলেগ লাগে তোমালোকে ইয়াত ছিলেক্ট কৰি ল'বা। তো ফ্ৰেণ্ডছ আমি নেক্সট ষ্টেপলৈ যাওঁ। নেক্সট ষ্টেপত কৈছে তোমাক ছিলেক্ট ষ্টাৰ্টিং ডকুমেণ্টটো কেনেকুৱা টাইপৰ হ'ব সেইটো ছিলেক্ট কৰিব দিছে। যিহেতু আমি ইউজ দ্য কাৰেণ্ট ডকুমেণ্ট, যি ডকুমেণ্ট আছে সেইটোৱে ছিলেক্ট কৰোঁ, তেতিয়াহ'লে প্ৰথম অপশ্যনটোৱে ঠিকে আছে। তেতিয়া আমি আকৌ নেক্সট কৰোঁ, ষ্টেপ নম্বৰ 3 আহোঁ। ষ্টেপ নম্বৰ 3 অহাৰ পিছত তোমালোকে একদম ইম্পৰ্টেণ্ট এটা বস্তু আহিব, যিটো ছিলেক্ট ৰিচিপিয়েণ্ট বুলি থাকিব। মানে তোমালোকে এতিয়া যাক লেটাৰ পঠাব বিচাৰিছা তেতিয়া ফ্ৰেণ্ডছ তোমালোকে ইয়াতেই ছিলেক্ট কৰিব লাগে। যদি তোমালোকে আগতীয়াকৈ লিষ্ট এটা বনাই থৈছা যে কাক লেটাৰ পঠাম, তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা ইউজ এণ্ড এক্সাইটিং লিষ্ট কৰি পেলাই ব্ৰাউজ কৰি পেলাই লৈ ল'ব পাৰা। নহ'লে তোমালোকে কি কৰিব পাৰা, ছিলেক্ট ফ্ৰম আউটলুক নামৰ এটা ছফ্টৱেৰ থাকে, যিটো মই পিছত ক'ম বাৰু। তো আউটলুকৰ পৰা তোমালোকৰ কণ্টেক্টবিলাক ল'ব পাৰা বা তোমালোকে টাইপ এণ্ড নিউ লিষ্ট কৰিব পাৰা। যিহেতু আমি এতিয়ালৈকে একো কৰা নাই, আমি নতুনকৈ কৰি আছোঁ, তেতিয়াহ'লে আমি টাইপ এণ্ড নিউ লিষ্ট অপশ্যনটো ক্লিক কৰিব লাগিব। টাইপ এণ্ড নিউ লিষ্ট অপশ্যনটো ক্লিক কৰাৰ পিছত তোমালোকে যাব লাগিব ক্ৰিয়েট অপশ্যনটোত। ক্ৰিয়েট অপশ্যন যোৱাৰ পিছত ইয়াত তোমালোকৰ ওচৰত এটা ইণ্ডেক্স খুলি আহিব। এই ইণ্ডেক্সটোক নিউ এড্ৰেছ লিষ্ট বুলি কোৱা হয়। ইয়াত তোমালোকে বহুতো অপশ্যন পাবা, যেনে ইয়াত কিছুমান ফিল্ড দিয়া আছে চোৱা, টাইটেল, ফাৰ্ষ্ট নেম, লাষ্ট নেম, কোম্পানী, এড্ৰেছ লাইন, এড্ৰেছ টু, চিটি, ষ্টেট, এনেকুৱা বহুত ধৰণৰ বস্তু দিয়া আছে। তোমালোকে এইকেইটা গোটেইখিনি ফিলৰ দৰকাৰ নাই। যিহেতু তোমালোকে এটা ফ্ৰেণ্ডক লেটাৰ এটা যদি পঠাব বিচাৰা, তেতিয়া ফ্ৰেণ্ডছ তোমালোকে এইখিনি গোটেইখিনি কাটি তোমালোকৰ নিজৰ ইচ্ছামতে অপশ্যনবিলাক বা ফিল্ডবিলাক কাষ্টমাইজ কৰি ল'ব পাৰা। কেনেকৈ কৰিবা, তো ফ্ৰেণ্ডছ তোমালোকে ইয়াত অপশ্যন এটা পাবা তলত, নিউ এণ্ট্ৰি, ফাইন, ডিলেট এণ্ট্ৰি এণ্ড কাষ্টমাইজ কলম। তো ইয়াত তোমালোকে কাষ্টমাইজ কলম নামৰ অপশ্যনটো ছিলেক্ট কৰিবা। তাৰপিছত তোমালোকে ইয়াত যিমানো ফিল্ড থাকিব, যি ফিল্ড লাগে সেইখিনি থ'বা আৰু বাকীখিনি ডিলিট কৰিবা। যিহেতু মই টাইটেলটো ডিলিট কৰি দিব বিচাৰিছোঁ, তো মই ডিলিট কৰি দিলোঁ ফ্ৰেণ্ডছ। ফাৰ্ষ্ট নেম, লাষ্ট নেমটো গোটেই ডিলিট কৰি দিওঁ। তো ফ্ৰেণ্ডছ মই এটা এটাকৈ গোটেইখিনি ডিলিট কৰোঁ। তো ফ্ৰেণ্ডছ এতিয়া তোমালোকে এড কৰিবা। এড মানে নতুনকৈ যিবিলাক ফিল্ড আনিব বিচাৰিছা এতিয়া সেইবিলাক আনিব পাৰা। যিহেতু আমি এক্সাম্পলৰ কাৰণে কৰিছোঁ, সেয়ে মই ইয়াত 4টা ফিল্ড লৈ লওঁ। যেনে প্ৰথম ফিল্ডটো লওঁ মই নেম, ছেকেণ্ড ফিল্ডটো লওঁ এড্ৰেছৰ, থাৰ্ড ফিল্ডটো লওঁ মই পিনৰ। ছাপ'জ এইখিনি বস্তু তোমালোকক লাগিব পাৰে এটা লেটাৰ পঠাবলৈ, সেয়ে মই এইকেইটা ল'লোঁ। তাৰপিছত ফোন নাম্বাৰটো
লাগিব পাৰে তে ফোন নম্বৰটো আমি ললো তে फ्रेंड्स এই চাৰিটা ফিল্ড হোৱাৰ পিছত তোমালোকে কি কৰিবা ক্লিক কৰিবা ইয়াত আৰু কেইটামান অপচন আছে ডিলেটৰ অপচনটো এতিয়া গম পালাই যেহেতু ৰিনেম যদি তোমালোকে ফোনটো বুলে অলপ কোনোবা এটা নেম বুলে তোমাৰ ভুলকে লিখিলা বা তা শুদ্ধ কৰিব বিচাৰা তেতিয়া তোমালোকে ৰিনেমৰ অপচনত ক্লিক কৰিবা ইয়া শুদ্ধ কৰিব পাৰা যেহেতু মই ফোন নাম্বাৰ বুলি লিখি দিলো ওকে কৰিলো তে फ्रेंड्स এনেকৈ আমি ৰিনেম কৰিব পাৰো তে ওকে কৰি দিও ওকে কৰাৰ পিছত ফিল্ড কিটা সেট হৈ গল ফিল্ড কিটা সেট হোৱাৰ পিছত তোমালোকে যি ডাটা ভৰাব বিচাৰিছা বা যিমান জনক তোমালোকে লেটাৰ পঠাব বিচাৰিছা তোমালোকে ইয়াত সিলেক্ট কৰি লব পাৰা বা ইয়াত লিখি দিব পাৰা যেহেতু মই এক্সাম্পলৰ কাৰণে লিখি আছো এ তাৰছত মই নেক্সটত আহিলো তাৰছত এড্ৰেছ লিখি দিলো ধৰিলো এনেকা কিবা এটা লিখিলো পিন নাম্বাৰ ধৰিলো এইটো ফোন নাম্বাৰ সাপোজ এইটো বুলি ভাবি ললো তাৰছত আমি নতুন আৰু যদি আমি ধৰো সাপোজ 10 জন 20 জন 50 জনক পঠাব বিচাৰিছো তেতিয়ালে আমি কি কৰিব লাগিব নতুন নতুনকে আৰু নাম ভৰাব লাগিব তেতিয়া নাম ভৰাবলটো জাগা নাই তে আনিম কেনেকা দুটা মেথডত তোমালোকে আনিব পাৰা প্ৰথম মেথডটো হৈছে নিউ এন্ট্ৰি কৰি আৰু দ্বিতীয় মেথডটো হৈছে কিবোৰ্ডৰ ট্যাব ক্যাপছ লকৰ ওপৰত যোনটো ট্যাব বটনটো থাকে হেতু ক্লিক কৰিও তোমালোকে আহিব পাৰা তে फ्रेंड्स আমি নামটো লিখি দিও বি ট্যাব কৰিলো তাৰছত মই লিখি দিলো তাৰছত পিন কোড এইটো বুলে তাৰছত ফোন নাম্বাৰটো লিখি দিলো ফোন নাম্বাৰ তাৰছত আৰু লিখি দিলো বুলে এইখিনি ট্যাব কৰিলো তাৰছত ট্যাব কৰিলো এনেকৈ আমি নতুন নতুন যিমান জনক লেটাৰ লিখিব বিচাৰিছো বা মেইলিং কৰিব বিচাৰিছো হেখিনি গুটেখিনি ইয়াত কৰি লব পাৰো বাস তে फ्रेंड्स মই 4 জনকে পঠাব বিচাৰিছো বৰ্তমানৰ বাবে তে মই 4 জন কৰি দিব পাৰো তাৰছত ওকে কৰি দিব পাৰো তে ওকে কৰাৰ পিছত তোমালোকে ইয়াত এটা সেভ এড্ৰেছ লিষ্ট বুলি অপচন এটা আহিব তাত তোমালোকে সেভ কৰিব লাগিব এড্ৰেছটো add.doc. এনিথিং তোমালোকে ইয়াত এতিয়া যিকোনো বস্তু লিখিব পাৰা কিন্তু বাই ডিফল্ট add.doc দিবই লাগিব add ফুল ফর্ম তো আছে এড্রেস আর DOC এর ফুল ফর্ম তো আছে ডকুমেন্ট তে এড্রেস তো এটা ডকুমেন্টত তোমালোকে কিবা এটা নামত সেভ কৰিব পাৰা এক্সাম্পলৰ কাৰণে মই কিবা এটা নাম দি দিছো তে সেভ কৰো সেভ কৰাৰ পিছত তোমালোকে একদম শেষত তোমালোকে এটা মেইল মাজ ৰিসিপিয়েন্ট বুলি এটা অপচন আহিব তাত তোমালোকৰ যিখিনি ভাবে লেটাৰ লিখিব বিচাৰিছা সেইখিনি নামখিনি ভালকে একবাৰ শো হ'ব আৰু ইয়াত তোমালোকে কি কৰিব পাৰা যদি তোমালোকে এই লিখাখিনি ভিতৰতো কোনোবা এজনক পঠাব নিবিচাৰা তেতিয়ালা কোনোবা এজনৰ বাবে লিখিব নিবিচাৰা তেতিয়ালা তোমালোকে ইয়াত আনচেক কৰি দিব পাৰা নহলে গুটেখিনি চেক কৰি পেলাই তোমালোকে ওকে কৰি দিবা তে फ्रेंड्स এনেকৈ আমি এড্ৰেছ লিষ্ট এটা সেভ কৰিম তাৰছত তোমালোকে নেক্সট কৰিবা স্টেপ নাম্বাৰ 4 ত আহিবা 4 ত আহাৰ পিছত তোমালোকে লেটাৰটো লিখা ষ্টাৰ্ট কৰিবা যেহেতু ইয়াত কোৱা হৈছে ৰাইট ইওর লেটাৰ বুলি তে আমি ইয়াত লিখিম লেটাৰ 2 বুলি লিখিলো তো নেম এড্ৰেছ পিন ফোন এইবিলাক আনি দিব বিচাৰিছো বলে তে আমি কি কৰিম এই মোর আইটেম অপচন যোনটো আছে ৰাইট ইওর লেটাৰটো দে তে তোমালোকে তাতে ক্লিক কৰি পেলাই ইয়াত নেম এড্ৰেছ পিন যে ভৰাইছিলা এইখিনি তোমালোকে ইয়াত ইনসাৰ্ট কৰি দিব পাৰা তে মই এটাকে ইনসাৰ্ট কৰি দিও তাৰছত ধৰো এড্ৰেছটো তাৰছত কমা এটা দিলো বলে তাৰছত আকৌ পিন নাম্বাৰ দিলো তাৰছত লাষ্টত ফোন নাম্বাৰটো দি দিও ইনসাৰ্ট কৰিলো তে फ्रेंड्स ইয়া হল তাৰছত মই লিখিলো ডিয়াৰ কোন ডিয়াৰ নেম তাৰ ডিয়াৰ নেমটো আনি দিও মই ইয়াত ইনসাৰ্ট তাৰ পিছত মই ৰেন্ডমলি এটা লেটাৰ লিখি দিও শৰ্টকাটতে তোমালোকে এইটো লেটাৰ বুলি ভাবি লবা তে फ्रेंड्स এইটো হৈছে ধৰা লেটাৰ এটা লিখিলো মই তাৰছত ইয়াত লিখি দিলো উইথ ৰিগাৰ্ডস জি লিখিব বিচাৰিছো উইথ regards suppose your friend kaka your friend kaka এনেকৈ লিখি দিলো তাৰছত তোমালোকে গুটি লেটাৰটো লিখি কমপ্লিট কৰাৰ পিছত তোমালোকে সিম্পল স্টেপ 4 টো নেক্সট কৰিবা যত তোমালোকৰ লেটাৰটো প্ৰিভিউ হ'ব যত তোমালোকে দেখিবা যে লেটাৰৰ প্ৰতিটো
ফিলখিনি প্ৰতিটো জায়গাত মানে প্ৰতিটো বস্তু প্ৰতিটো জায়গাত এক্সাক্টলি বহিছে নাই তো ফ্ৰেন্ডছ তাৰপিছত তোমালোকে কমপ্লিট দা মাৰ্ক কৰিবা কমপ্লিট মাৰ্ক কৰাৰ পিছত তোমালোকে এই লেটাৰটো কমপ্লিট কৰি দিবা ইয়াত তোমালোকে ডাইৰেক্ট প্ৰিন্টটো কৰিব পাৰা কিন্তু প্ৰিন্ট কৰিলে তোমাৰ হ'ব এটাই প্ৰিন্ট হ'ব তে গোটেইখিনি চাৰিজনৰ ভাবে লিখিছিলা চাৰিটা লেটাৰ একেবাৰত চাব লাগে তাৰপিছত প্ৰিন্ট সেভ যি কৰিব আছে কৰিব পাৰা তে তোমালোকে ইয়াত এডিট ইন্ডিভিজুৱেল লেটাৰ অপচনটো আছে নহয় তাত ক্লিক কৰিবা তাত অল হৈ আছে সিম্পল ওকে কৰি দিবা ওকে কৰাৰ পিছত তোমালোকে দেখিবা যে ইয়াত গোটেইখিনি লেটাৰ শো হৈছে তেতিয়া তোমালোকে দেখিছা আমি বহুত কম সময়তে বহুতখিনি লেটাৰ লিখিব পাৰো আৰু বহুত সহজকে তাই এই অপচনটো মেইল মাৰ্জ বুলি কয় যেহেতু কলুৱে মই তাই ফ্ৰেন্ডছ আজিলৈ এই ভিডিও তোমালোকে চাই কেনে পালা আৰু যদি তোমালোকে এতিয়া কোনোবা অপচন বুজি নোপোৱা বা কোনোবা এটা স্টেপ বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে ভিডিওটো আকৌ পুনৰ এবাৰ চাবা নহ'লে তোমালোকে কমেণ্টত ক'বা যে মই পুনৰ তোমালোকৰ বাবে আৰু সহজ স্টেপত ভিডিও এটা বনোৱাৰ চেষ্টা কৰিম তে ফ্ৰেন্ডছ আজিলৈ এই ভিডিওত বাস ইমানেই আমি পুনৰ লগ পাম দ্বিতীয় ভিডিওত তেতিয়ালৈকে বাই বাই ফ্ৰেন্ডছ